বন্ধু বান্ধৱীসকল আজি বহুত দিনৰ মূৰত এনেকুৱা ভিডিঅ' এটা লৈ আনিছোঁ আপোনালোকৰ মাজলৈ। আজি ভাবিছোঁ পাকঘৰটো স্বচ্ছ ভাৰত অভিযান চলা বুলি ধেমালি কৰিছোঁ, আজি চফা কৰোঁ বুলি। কাৰণ বেটাই শুই থকা টাইমতে মই চফা কৰিব পাৰোঁ, নহ'লে যদি সাৰ পাই থাকে তেতিয়াহ'লে মই একদম মানে চফা কৰিবলৈ নোৱাৰোঁ। কাৰণ আগতে সৰু হৈ আছিলে, তেতিয়া তাক শুৱাই পিনে মই চফা কৰি থাকোঁ, ধুনীয়াকৈ কাম বন কৰি আজৰি হৈ তেতিয়া সাৰ পায়। আজিকালি মানে ডাঙৰ হৈ গ'ল, সেইটো কাৰণে অকল দিনত এবাৰেই শুৱে, বহুত কষ্ট হয়। অকহলীয়া মানুহ, তাক খেলাই থাকিব লাগে, তো ঘৰ কাম বনবিলাক থাকিয়ে যায়, সি শুৱাবলতে ধুমাধুম কৰিব লাগে। সেইটো কাৰণে আজি ভাবিছোঁ পাকঘৰটো চফা কৰোঁ। আৰু ইমান লেতেৰা দেখিছেনে, এইবিলাক আলু পিঁয়াজ মানে কিছুমান গেলি গৈছে, সেই গেলাখিনি মই পেলাই দিম আৰু ভালখিনি ধুনীয়াকৈ মই থৈ যাম। আৰু কি ক'ম মানে আপোনালোকক, ইমানে পাকঘৰটো লেতেৰা হৈ গৈছিলে নহয়, আৰু ইমানেই স্পীড কৰিবলগীয়া হৈছে, নহ'লে বেটা সাৰ পালে মানে মই একেবাৰে চফা কৰিবলৈ নাপাম। কিছুমান মানুহে কয় মানে তই ঘৰৰ ভিতৰত সোমাই কি কৰি থাক বুলি। মই ঘৰৰ ভিতৰত সোমাই এইবিলাকে কৰি থাকোঁ, নহ'লে পাকঘৰ চফা কৰোঁ, নহ'লে ৰুমবিলাক চফা কৰোঁ। আৰু বেটাটো সাৰ পালে বেটাৰ লগতে দিনটো মানে লাগি থাকিব লাগে, ইফালৰ পৰা ইফালে ইফালৰ পৰা ইফালে লৈ ফুৰিব লাগে, নহ'লে তাই বহুত আমনি কৰে। সেইটো কাৰণে আৰু মই যোনডোখৰ জেগাত আছোঁ সেইডোখৰ মানে কোনো মানে ইটো ঘৰৰ পৰা ইটো ঘৰলৈ যা তেনেকৈ নাই, কিবা এটা হ'লে মানে যায় আৰু আহে, তেনেকৈ মানে গাঁৱৰ নিচিনা যোৱা তেনেকুৱাবিলাক নাই মানে। সেইটো কাৰণে ঘৰৰ ভিতৰত সোমাই এইবিলাকে কৰি থাকোঁ। আৰু মোৰ মানে এইবিলাক মানে কাম কৰি ভাল লাগে, সেইবিলাক কৰোঁ, আৰ্ট কিবা কিবি তেনেকুৱাবিলাকে কৰোঁ। আৰু সৰু সুৰা কিছুমান কাম মানে মোক খুব ভাল লাগে, তেনেকৈ কামবিলাক কৰি থাকোঁ। আৰু এইফালে চফা কৰি হৈ গ'ল, এইফালে মই বটলবিলাক ধুনীয়াকৈ এতিয়া থৈ যাম। আৰু বৈয়ামৰ মুখনিবিলাক ইমান ক'লা ক'লা পৰি যায় নহয়, সেইবিলাকো মই ধুনীয়াকৈ মুচি কাচি এতিয়া ধুনীয়াকৈ থৈ দিছোঁ। এসপ্তাহমানৰ কাৰণে চফা হৈ থাকিব, আকৌ লেতেৰা হৈ যায়। এতিয়া ধুনীয়াকৈ খৰাবিলাকো মই ধুনীয়াকৈ চিজিল লগাই থৈ গৈছোঁ। আৰু ইফালে দেখিছে, ইফালে সেইকেইটা থৈ গৈছোঁ ধুনীয়া কৰি। আৰু যিটো গৰম মানে একেবাৰে ওলাবও নোৱাৰি ঘৰৰ বাহিৰত, আৰু ঘৰৰ ভিতৰতো মানে গোটেই গাবিলাক পুৰি যায়, মানে ইমানে গৰম উঠে। আৰু যিহেতু আমাৰ ঘৰৰ ওচৰত গছ গছনি নাই তেনেকৈ, আৰু ডাঙৰ গছো ৰুব নোৱাৰি, গোটেই মানে ঘৰতে পৰিব বতাহ বৰষুণ দিলে। সেইটো কাৰণে ডাঙৰ গছ এজোপাও নাই, মানে ইমানে ৰ'দ পৰে নহয়, একদম ৰাতিপুৱাৰ পৰা মানে গধূলি টাইমলৈকে পৰিয়ে থাকে ৰ'দ। ইফালে ধুনীয়াকৈ মই মুচি দিলোঁ। এইফালে মই মিক্সি আৰু এইবিলাক পানীৰ ফ্লাস্কবিলাক মই ধুনীয়াকৈ থৈ গৈছোঁ। আৰু এইফালে মুচি দিছোঁ। পচা মাৰিলে মানে মই চফা হোৱাৰ নিচিনা একেবাৰে নেপাওঁ দেই, হাতে মুচিলেহে মোৰ চফা হোৱাৰ নিচিনা লাগে, সেইটো কাৰণে হাতে মুচি দিলোঁ। আৰু কিমান ক'লা ক'লা উখল লালে নহয়, কি ক'ম মানে আপোনালোকক। এয়া চব কৰি ৰেডি হৈ গ'ল। আৰু এইফালে ফাইনেল লুকটো চাওক। আৰু এইফালে একদম চিকচিকীয়া হৈ আছে। আৰু এইফালে এইখিনি পদিনা হয় দেই, পেট বিষ হ'লে খাবলৈ থৈ দিছোঁ ধুনীয়াকৈ। আৰু এইফালে একদম চিকচিকীয়া দেখিছে।